हेलो एवरीवन अन्य এটা ভিডিঅ'লৈ আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি সেইটো হৈছে আঙুলি পিঠা। আঙুলি পিঠা বনাবলৈ মই ইয়াত লৈছোঁ 3 কাপ কেঁচা পিঠাগুৰি আৰু চেনি ঠাণ্ডা পানী দি মই মুঠিছোঁ। এইটো বনাবলৈ আপোনালোকে কেঁচা বা ভজা পিঠাগুৰি ল'ব পাৰি। আনফালে মই ধুনীয়াকৈ মাৰি পেলাই গুল গুলকৈ বনাই লৈছোঁ লডেকিটা। আনফালে মই এবাৰ ইয়াত দিছোঁ আঙুলি সাইজত যেহেতু আঙুলি পিঠা নিজৰ ইচ্ছামতে যেনেকৈ দিব পাৰি শেপটো দি বনালেই হ'ল। ফলে গাখীৰ গৰম কৰি লৈছোঁ, চেনি দি অলপ সময় উতলাই লৈছোঁ। তাৰ পাছত মই গোটেই পিঠাখিনি ইয়াত দি দিছোঁ অলপ অলপকৈ। ধুনীয়াকৈ উতলাই সিজাই লৈছোঁ অলপ সময়। তাৰ পাছত নমোৱাৰ আগত মই দিছোঁ ইলাচি অকণ খুন্দি দি দিছোঁ যাতে গোন্ধটো ধুনীয়া আহে। এয়া আমাৰ পিঠা বনাই হৈ গ'ল। যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু কমেণ্ট এটা কৰি দিব।